Hello everyone, more another video loi apunalokok সকলোকে স্বাগতম জনাইছো আজি আহিছো মই বিউটি পাৰ্লাৰত যেহেতু ঈদ আহি আছে সেইকাৰণে আহিলো আৰু থ্ৰেডিং কৰিলো আৰু ইয়াতে কৰিলো ফেচিয়াল আৰু এটো মোৰ ইমান এক্সপেৰিয়েন্স নাই যে পাৰ্লাৰৰ আৰু কিন্তু এটো বাইদেউ আছে লগতে বাইদেউ কব এতে কি কৰে বাইদেউ ককচোন এতে কি মানে ফেচিয়াল কৰে কি ইয়াতে গতেখিনি ফেচিয়াল কৰা হয় ইয়াতে নরমাল ফেচিয়ালৰ পৰা আদিক লাগি গোল্ডেন মানে আৰু এৰোমা প্লাস এইবিলাক O2 এইবিলাক গতেখিনি ফেচিয়াল কৰা হয় আৰু হাইড্ৰা ফেচিয়াল মেইনলি কৰা হয় হাইড্ৰা ফেচিয়ালৰো মানে হেৰিতেতিয়া মানে অফাৰ অলপ চলি আছে ইৰ কাৰণে আপোনালোকে আহিব পাৰে আৰু অল এভৰিথিং হেয়াৰ কাটক লাগি ইয়াতে সব অলপ কম দামতে কৰি দিয়া হয় আৰু ইয়াতে কিন্তু এটাই হেৰি বহুত কম দামত মানে পাব আপোনালোকে যদি বেলেগত যায় বেলেগতকে বহুত কম দামত আৰু এটো ঘৰত হয় আৰু ঘৰত হলে মেইন টাউনত এটো গোৱালপাৰা যেটো কিসমতপুৰ ৰোড মুন পাৰ্লাৰ বুলি কয় না মুন পাৰ্লাৰ এতে আহিব পাৰে আৰু মোৰ যি সকল ফলোৱাৰ্স আছে যদি মোৰ ভিডিও চাই এতে আহিব খোজে আৰু বহুত কমতে কৰিব পাৰিব আৰু যেহেতু এতে ঈদৰ অফাৰ চলি আছে আৰু স্মুথিং আৰু কি কয় স্মুথিং কৰা হয় ইয়াতে আৰু কেৰাটিন ট্ৰিটমেন্ট কৰা হয় গতেখিনি ট্ৰিটমেন্ট ইয়াতে পাব আৰু পেজটো ফলো কৰিলে মোৰ ফেলেজ গতেখিনি ডিটেইলছ পাই যাব ইয়াতে মেকআপৰ পৰা পাৰ্টি মেকআপ আৰু কই ব্ৰাইডাল মেকআপ এখিনি একেবাৰে কম দামতে মই কৰি দিম ইয়াতে আপোনালোকে আহিব পাৰে আৰু বাইদেউৰ এটা পেজও আছে পেজত কি আছিল নামটো বাইদেউ মুন্নিসা আছে মুন্নিসা পেজটো ফলো কৰিলে গম পাব গতে ডিটেইলছখিনি গম পাব তো এতে মই কৰিলো গোল্ড ফেচিয়াল আৰু ইমান ধুনিয়াকে ফেচিয়াল কৰে এতে আৰু মোৰটো বহুত ভাল লাগিছে আৰু ইমান ধুনিয়াকে মাসাজ কৰি দি আছিলে আৰু কমেও 2 ঘন্টা সময় মোক মাসাজ কৰি দিছে আৰু ফেচিয়ালটো ইমান ধুনিয়াকে কৰিছে মই এবাৰ দি দুবাৰ হ'ব মই আৰু এবাৰ কৰিছিলো কিন্তু তেনেকে কৰা নাছিলে আৰু ইমান ৰেসপন্স পাইছো মই এই পাৰ্লাৰখনত গৈ পিনে ইমান ধুনিয়াকে কৰিছে আৰু ইমান কম ৰেটত তো যদি আপোনালোকে গোৱালপাৰা যদি নিয়াৰেষ্ট থাকে মানে কিসমতপুৰৰ ইফালৰ পৰা যদি কোনোবাই মোক চাই আছে এইখন পাৰ্লাৰত যাব পাৰে মুন্নিসা ইয়াৰো এটা পেজও আছে আৰু তাতে চাব পাৰে আৰু A to Z এতে আপোনালোকে কৰিব পাৰিব পাৰ্লাৰৰ যিখিনি ট্ৰিটমেন্ট হেয়াৰ স্পা চুলি স্মুথিং মানে বহুত কিবা থাকে এইখন পাৰ্লাৰত আপুনি পাব কৰিব পাৰিব তো আৰু মাসাজটো ইমান ধুনিয়াকে কৰিছে আৰু বাইদেউ কিন্তু বাহিৰৰ পৰা শিকি আহা আৰু ইমান জানেও বহুত আৰু এটা কথা হল আপুনি স্কিনৰ কিবা কৰিব কাৰণে গলে অলপ জনা মানুহৰ তাতে যাব লাগে আৰু যেহেতু স্কিন হক থ্ৰেডিংটো যদি অলপ বেয়া হয় কিন্তু বেয়া দেখি সেইকাৰণে অকল ভাল যি সকলে জানে তেওঁলোকৰ ওচৰতে থ্ৰেডিং কৰিব লাগে তো আমাৰ মোক থ্ৰেডিংটো অকল এতে 20 টকাহে লৈ আৰু আপাৰ লিপস ফৰহেড দুইটা মিলি 30 টকা ইমান কম দামত আৰু আপাৰ লিপস বেলেগত কৰিলে তো 50 টকাৰ তলত নলয়ে 60 টকা আপাৰ লিপস আৰু হেৰি কৰিলে 60 টকাতে কৰা হয় তো ভিডিওটো চাই কেনে পালে কমেন্ট কৰি জনাব আৰু যদি নতুন কোনোবাই চাই আছে মোৰ পেজটো ফলো কৰিব ধন্যবাদ